নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে জিবিএন আসাম। এই ভিডিঅ'টোত আপোনালোকৰ লগত 2 লাখ নিযুক্তিৰ ওপৰত কিছু কথা পাতিম। চিফ মিনিষ্টাৰ ছাৰৰ যিটো লাষ্ট প্ৰেছ কনফাৰেন্স আছিলে, য'ত তেখেতে 2 লাখ নিযুক্তিৰ ওপৰত মন্তব্য আগবঢ়াইছিলে। ভিডিঅ' ক্লিপখিনি আমাৰ জিবিএন আসামৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত আছে। আপোনালোকে যদি চোৱা নাই চাব পাৰিব, বহুতে চাইছে অলৰেডি। আৰু মই আশা কৰিছোঁ যে বহুতে কথাখিনি বুজি পাইছে। কিন্তু কমেণ্টখিনি যেতিয়া পঢ়িলোঁ তেতিয়া এনেকুৱা মোৰ লাগিছে যে কিছু সংখ্যক কেণ্ডিডেটে কথাখিনি ভালকৈ হয়তো বুজিব পৰা নাই বা ভুলকৈ অলপ বুজিছে। তেনেকুৱা ধৰণৰ মোৰ এটা অনুভৱ হৈছে, যাৰ কাৰণে মই এই ভিডিঅ'টো পুনৰ আপোনালোকৰ বাবে বনাবলগীয়া হৈছে। এই ভিডিঅ'টোত মই চিফ মিনিষ্টাৰৰ কথাখিনি ডিকোড কৰাৰ লগতে মোৰ ফালৰ পৰাও কিছুমান কথা মই এড কৰিম, কাৰণ বহুতে সুধিছে যে এক্সাম কেতিয়া হ'ব। কাৰণ বহুখিনি এনেকুৱা ৰিক্ৰুইটমেণ্ট প্ৰচেছ হ'বলৈ গৈ আছে য'ত ৰিটেন এক্সাম হ'বই লাগিব। ৰিটেন এক্সামৰ জৰিয়তে প্ৰচেছটো আগবাঢ়িব। এডিআৰইৰ কথাই কওক বা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কথাই কওক, আছাম পুলিচৰ কথাই কওক বা হেল্থৰ কথাই কওক, বা যিখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছত ৰিটেন এক্সাম হ'বলৈ গৈ আছে, সেই ৰিটেন এক্সামখিনিৰ কেতিয়া হ'ব সেই বিষয়ে বহুতে সুধিছে। সেই বিষয়ে কিছু কথা পাতিম। এপইণ্টমেণ্ট কেতিয়া হ'ব সেই বিষয়ে কিছু কথা পাতিম। গতিকে ভিডিঅ'টো যিসকল কেণ্ডিডেটে এটা প্ৰিপেৰেশ্যন ষ্টেজত আছে তেওঁলোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ মই আগবাঢ়িছোঁ। চিফ মিনিষ্টাৰ ছাৰৰ যিখিনি মন্তব্য আছিলে, তাত তেখেতে কৈছে যে 2026ত কোনো ধৰণৰ নতুন নিযুক্তি নহয়। ইয়াক লৈ পেলাই বহুতৰে এটা ডাঙৰ প্ৰশ্ন হৈ গ'ল যে 2026ত নহ'বই নেকি, এনেকুৱা ধৰণৰ এটা বহুতে মানে মাইণ্ডছেট হৈ গৈছে। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে কৰা নাই মই ক'ব নোৱাৰোঁ, কিন্তু আমি বৰ্তমান 2026ৰ শেষৰ ফালে আহিছোঁ। আগষ্টও শেষ হ'বৰ হৈছে, মিড আগষ্টত আছোঁ আমি, মানে 2026ৰ আমি শেষৰ ফালে আছোঁ। আৰু আমাৰ হাতত মাত্ৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 4 মাহ 4.5 মান্থছ বা আমি 5 মাহমান আছে বুলি ধৰিব পাৰোঁ। চিফ মিনিষ্টাৰ ছাৰৰ যিটো লাষ্ট তেখেতৰ মন্তব্য আছিলে, য'ত তেখেতে ৰিক্ৰুইটমেণ্টৰ কথা কৈছে, তেখেতে কৈছে যে 2026ত আমি 26 এই ৰৈ যোৱা যিখিনি সময়, ৰৈ যোৱা যিখিনি মান্থ, এই মান্থত আৰু আমি নতুন নিযুক্তিৰ কাম আৰম্ভ কৰিব নিবিচাৰোঁ। এই সময়খিনিত আমি কি কৰিম, প্ৰমোচনেল কামখিনি আমি সমাপ্ত কৰিম। তাৰ লগতে তেখেতে কৈছে যে যিমানখিনি ভেকেণ্ট পোষ্ট উলিয়াবলগীয়া আছে, সেই ভেকেণ্ট পোষ্ট উলিওৱাৰ কামখিনিও আমি এই 2026তে আমি সমাপ্ত কৰিম। কাৰণ 2 লাখ নিযুক্তি এবছৰ দুবছৰৰ প্লেনিঙত 2 লাখ নিযুক্তি নহয়। তাৰ বাবে যিহেতু ৰিক্ৰুইটমেণ্টটো এটা মেগা ৰিক্ৰুইটমেণ্ট, তাৰ কাৰণে সময়ো লাগিব। 2027ৰ পৰা এপইণ্টমেণ্টৰ যিখিনি কাম আছে সেই কামখিনি আৰম্ভ কৰিব। এতিয়া এপইণ্টমেণ্টৰ কামখিনি বুলি কোৱাৰ লগে লগে এতিয়া এই এপইণ্টমেণ্ট শব্দটো যে চিফ মিনিষ্টাৰ ছাৰে মেনশ্যন কৰি দিলে, সেই এপইণ্টমেণ্ট শব্দটোতে বহুতে অলপ ভুল বুজি দিলে। তাৰ মানে বহুতে এনেকুৱাকৈ মানে মোক কমেণ্ট কৰিছিলে যে এপইণ্টমেণ্টৰ কথাহে কৈছে, গতিকে 27ত এপইণ্টমেণ্ট হ'ব আৰু 26ত এডভাৰটাইজ ওলাব আৰু 26ৰ শেষৰ ফালে ৰিটেন এক্সাম পাতিব, 27ত এপইণ্টমেণ্ট দিব। বহুতে তেনেকুৱাকৈ ভাবিছে। কিন্তু আপুনি যদি চিফ মিনিষ্টাৰ ছাৰৰ কথাবিলাক চাই, তেখেতে চাকৰি, এপইণ্টমেণ্ট তেনেকুৱা ধৰণৰে শব্দবিলাক 2 লাখ চাকৰি বুলিয়ে কয়, মানে সাধাৰণতে যদি আমি তেখেতৰ কথাবোৰ চাবলৈ যাওঁ। আৰু নিউজ চেনেল একাংশও কি কৰে, চিফ মিনিষ্টাৰ ছাৰৰ যিখিনি কথা ঠিক তেনেকুৱা ধৰণেই কেপশ্যনখিনি তেনেকৈ লিখি দিয়ে, আৰু যাৰ কাৰণে কথাখিনি কেণ্ডিডেটসকলে বুজাত অলপ হয়তো ভুল হয়। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, চিফ মিনিষ্টাৰ ছাৰে এইটোৱে ক'ব বিচাৰিছে যে 2026ৰ ভিতৰত মানে যিখিনি কাম কৰিবলগীয়া আছে, ৰিক্ৰুইটমেণ্টৰ ভেকেণ্ট পজিশ্যন বিচৰা কাম, প্ৰমোচনৰ কামখিনি 2026ৰ এই যিখিনি মানে মান্থ ৰৈ গৈছে, এই ৰৈ যোৱা মান্থখিনিতে প্ৰমোচনেল কামখিনি আৰু ভেকেঞ্চি পজিশ্যন বিচৰাৰ কামখিনি কৰি শেষ কৰিব। এতিয়া অলৰেডি আপোনালোকে গম পায়, আমিও আপোনালোকক জনাইছোঁ যে ভেকেঞ্চি পজিশ্যনখিনি অলৰেডি তাৰ কিমান পোষ্ট ক'ত আছে সেই কামখিনি বিচৰাৰ কাম অলৰেডি আৰম্ভ হৈ গৈছে। এডুকেশ্যনেল ডিপাৰ্টমেণ্টতো অফিচিয়েলি লেটাৰ আহিছে। গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট য'ত হ'ব, তাৰ বাবেও অলৰেডি PGT GTত কিমানখিনি পোষ্ট ভেকেণ্ট হ'ব সেই বিষয়ে তথ্য বিচৰাৰ অলৰেডি লেটাৰ আহিছে। আপোনালোকক মই কিছুমান লেটাৰ আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰোঁ, আপোনালোকে নিশ্চয় চাইছে। আৰু LP UPৰো আহিছে। এডিআৰই থ্ৰুৰে যিখিনি ৰিক্ৰুইটমেণ্ট হ'বলগীয়া আছে, তাৰো কিছু ডিপাৰ্টমেণ্টৰ অলৰেডি ভেকেঞ্চি পজিশ্যন বিচৰাৰ কাম অলৰেডি আৰম্ভ হৈ গৈছে। আপোনালোকে টাস্ক ফ'ৰ্চৰ জৰিয়তে ভেকেঞ্চি পজিশ্যনখিনি বিচৰাৰ কামখিনি আৰম্ভ হৈছে। এটা ৰোডমেপ প্ৰস্তুত হ'ব। সেই কথাখিনিও আপোনালোকে হয়তো আমাৰ চেনেলৰ জৰিয়তে হওক বা আপোনালোকে নিউজ চেনেলৰ জৰিয়তে হওক অলৰেডি সেই কথাবোৰ আপোনালোকে নিশ্চয় গম পাইছে। গতিকে এই কামখিনি অলৰেডি আৰম্ভ হৈছে। আৰু আপোনালোকক মই এটা কথা জনাইছিলোঁ, অনলি ভেকেণ্ট পজিশ্যন কিমান আছে সেইখিনি বিচৰাই চৰকাৰখনৰ কাম নহয়। যিহেতু এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আৰু তাৰ কাৰণে সময় লাগিব, আৰু প্ৰস্পেক্টিভলি কিমান ভেকেণ্ট পোষ্ট হ'ব, মানে ভেকেণ্ট হ'বলগীয়া পোষ্টখিনিৰো তথ্য বিচাৰিছে।
প্ৰস্পেক্টিভলি যিখিনি ভেকেণ্ট হ'বলগীয়া পোষ্টৰ যি ডেটা, সেই ডেটা বিচৰাৰ কামখিনিও অলৰেডি আৰম্ভ কৰিছে। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অলৰেডি আপোনালোকক কথাখিনি মই কৈ আহিছোঁ, আৰু বাকী ডিপাৰ্টমেণ্টৰো এনেকুৱা ধৰণৰে হ'ব। মানে অলৰেডি যিখিনি এক্সিষ্টিং ভেকেণ্ট পোষ্ট আছে, ভেকেণ্ট হ'বলগীয়া যিখিনি পোষ্ট আছে, সেই পোষ্টখিনিৰ তথ্য বিচৰাৰ পাছতহে এডভাৰটাইজমেণ্টৰ কাৰণে চৰকাৰখনে আগবাঢ়িব। আৰু এই যিমানখিনি কামৰ কথা মই ক'লোঁ, এই কামখিনি 2026ত শেষ কৰিব। গতিকে এইখিনি কথা আপোনালোকে চিফ মিনিষ্টাৰ ছাৰৰ পৰা এতিয়া শুনিলে, কিন্তু এই যিখিনি কথা অলৰেডি কিন্তু আপোনালোকক মই আগৰ পৰাই কৈ আহিছোঁ, যেতিয়াৰ পৰা 2 লাখ নিযুক্তিৰ কথা চলি আছে। মই আগতে আপোনালোকক কৈছিলোঁ যে 2026ত বহুতে কৈ থাকে নহয় যে আগষ্টত এডভাৰটাইজ আহিব, ছেপ্টেম্বৰত আহিব। মই আপোনালোকক আগৰ পৰাই কৈছিলোঁ যে এই 2 লাখ নিযুক্তিটো এমাহ 2 মাহত হোৱাৰ কথা নহয়। 2 লাখ নিযুক্তিৰ বাবে এটা প্লেনিং লাগিব, আৰু 2-3 মাহত সেই প্লেনিঙৰ কামখিনি সম্পূৰ্ণ নহয়। সেই কথাবিলাকৰ পৰাই মই আপোনালোকক কৈছিলোঁ যে 2026ত এডভাৰটাইজমেণ্ট ওলোৱাটো পচিবিলিটি খুব কম আছে। আৰু যদি বহুত বেছি ফাষ্ট কৰিম বুলি ভাবিছে চৰকাৰখনে, তেতিয়াহ'লে হয়তো 2026ৰ ডিচেম্বৰত এডভাৰটাইজমেণ্ট আহি যাব। সেই কথাখিনি আপোনালোকক মই কিন্তু কৈছিলোঁ। আমাৰ আগৰ যিখিনি দৰ্শক বা আগৰ পৰা যদি আমাৰ ভিডিঅ'বিলাক চাই আহিছে, তেতিয়াহ'লে আপোনালোকে কথাখিনি গম পাইছে। এতিয়া কথাটো হ'ল যে এক্সাম কেতিয়া হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। চাওক, আমি আশা কৰিছোঁ যে যিহেতু 2026ৰ ডিচেম্বৰলৈকে, মানে যিমানখিনি বৰ্তমান মাহ আমাৰ ৰৈ গৈছে, 5 মাহমান ৰৈ গৈছে বুলি ধৰিছোঁ আমি, এই ৰৈ যোৱা সময়খিনিত ভেকেণ্ট পজিশ্যন বিচাৰিলে, প্ৰমোচনেল কামখিনি শেষ কৰিলে, কৰি পেলাই নতুন বছৰত ফ্ৰেছ চৰকাৰখন, নতুন বছৰত নতুন কাম আৰম্ভ কৰিব। মানে 2027ৰ জানুৱাৰী বা ফেব্ৰুৱাৰীত যদি চৰকাৰখনে যদি এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়ে, তেতিয়াহ'লে 2027ৰ আগষ্ট ছেপ্টেম্বৰ মাহত হয়তো ৰিটেন এক্সাম হ'ব পাৰে। মই এডিআৰিৰ কথাও একেলগে কৈছোঁ, অলপ হয়তো আগপিছ কৰি থাকিব। যদি এডিআৰি আগষ্টত হয়, জিটিপিজিটি হয়তো ছেপ্টেম্বৰ অক্টোবৰ মানত হ'ব। যদি জিটিপিজিটি আগত হয়, এডিআৰি পিছত হ'ব। অলপ হয়তো আগপিছটো ডেফিনেটলি থাকিব, কাৰণ তাত এক্সাম চেণ্টাৰ বিচাৰিব লাগিব, কাৰণ কেণ্ডিডেট বহুতখিনি থাকিব, তাৰ বাবেও প্লেনিং লাগিব। গতিকে অলপতো আগপিছ থাকিবই, কোনোবা এটা এক্সাম আগত হ'ব, কোনোবা এটা এক্সাম পিছত হ'ব। তথাপিও আমি এটা মানে এষ্টিমেট এনেকুৱা ধৰণে কৰিছোঁ যে 2027ৰ যদি জানুৱাৰী ফেব্ৰুৱাৰী মানত যদি এডভাৰটাইজমেণ্ট প্ৰকাশ হয়, তেতিয়াহ'লে এক্সাম কেতিয়া হ'ব পাৰে? এক্সাম হ'ব পাৰে আগষ্ট ছেপ্টেম্বৰ মানত এক্সাম হ'ব পাৰে। মানে আপোনালোকৰ হাতত এতিয়াও এটা এবছৰ হাতত আছে। এতিয়া আহিছোঁ যে এপইণ্টমেণ্ট কেতিয়া দিব। আমি গম পালোঁ এক্সাম কেতিয়া হ'ব, এটা আমাৰ এষ্টিমেশ্যন, আমি সেইমতে আমি গম পালোঁ। এতিয়া এপইণ্টমেণ্ট কেতিয়া দিব? চাওক, আমি যদি আগৰ ট্ৰেণ্ড মতে যদি চাওঁ, এক্সামবিলাক 2 বছৰ লাগিছেই। যদি 2 বছৰ তেনেকুৱা ধৰণেই যদি হয়, তেতিয়াহ'লে 27ৰ শেষৰ ফালে যদি মই কোৱা ধৰণে ছেপ্টেম্বৰ, আগষ্ট বা অক্টোবৰ মানত যদি এক্সাম হয়, তেতিয়াহ'লে 28 মানটো ডেফিনেটলি পাবগৈ। আৰু আপোনালোকেও নিশ্চয় এটা কথা ভাবিছে যে এই 2 লাখ নিযুক্তি 5 বছৰত দিব। বাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে 2 লাখ নিযুক্তি কিন্তু এটা সৰু ৰিক্ৰুইটমেণ্ট নহয়। ইয়াৰ কাৰণে হয়তো 2টা ফেজৰ ৰিক্ৰুইটমেণ্ট হ'ব পাৰে, মানে 2টা ফেজত এপইণ্টমেণ্ট হ'ব পাৰে। প্ৰথম ফেজটোত কিছু সংখ্যক পোষ্ট এডিআৰি হৈ গ'ল, জিটিপিজিটি হৈ গ'ল, এলপিইউপি হৈ গ'ল, আছাম পুলিচ হৈ গ'ল। প্ৰথম ফেজত এটা ৰিক্ৰুইটমেণ্ট হৈ গ'ল। তাৰ পাছত নেক্সট ফেজত আৰু এটা ৰিক্ৰুইটমেণ্ট হৈ গ'ল। কাৰণ চৰকাৰে যেতিয়া এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ ষ্টাৰ্ট কৰিব, যেতিয়া এপইণ্টমেণ্ট দিব, চৰকাৰো কিছুমান কাম ইলেকশ্যনৰ, কাৰণ ইলেকশ্যনো এইফালে আহি আছে। 2029ত লোকসভা ইলেকশ্যন আহি আছে, 2031ত বিধানসভা ইলেকশ্যন আহি আছে। চৰকাৰেতো ৰিক্ৰুইটমেণ্টৰ কথাখিনিওতো দেখুৱাব লাগিব। চৰকাৰৰ সেইটো এটা এজেণ্ডা ডেফিনেটলি থাকিব, যদিও ৰাজনীতিৰ লগত জড়িত নহয় বুলি যিমান কওক, কিন্তু চৰকাৰৰ এটা এজেণ্ডা ডেফিনেটলি থাকিবই যে আমি নিৰ্বাচনী সভাবিলাকত তেওঁলোকে ডেফিনেটলি ক'বই যে আমি এইবাৰ ইমানখিনি ৰিক্ৰুইটমেণ্ট দিলোঁ। নেক্সট যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, যেতিয়া নিৰ্বাচনী প্ৰচাৰ হ'ব, তেতিয়াও তেখেতে ক'ব যে এইবাৰ আমি ইমানখিনি ৰিক্ৰুইটমেণ্ট দিলোঁ। যিহেতু 2029ত এটা ডাঙৰ নিৰ্বাচন আহি আছে, 2031ত আকৌ এটা ডাঙৰ নিৰ্বাচন আহিব। গতিকে তাৰ আগত এই ৰিক্ৰুইটমেণ্টৰ কামখিনিওতো তেখেতসকলে দেখুৱাব লাগিব। গতিকে সেই ধৰণে হয়তো চৰকাৰে প্লেনিং কৰিব পাৰে। মানে আমি 2টা ফেজৰ ৰিক্ৰুইটমেণ্ট আমি আশা কৰিব পাৰোঁ। এটা ফেজৰ ৰিক্ৰুইটমেণ্ট 2029ৰ লোকসভা ইলেকশ্যনৰ আগত হ'ব, আৰু এটা ফেজৰ ৰিক্ৰুইটমেণ্ট হয়তো 2031ৰ বিধানসভা নিৰ্বাচনৰ আগত হ'ব, যাতে তেওঁলোকে ক'ব পাৰে নিৰ্বাচনী সভাত যে এইবাৰ আমি ইমানখিনি কেণ্ডিডেটক মানে নিকা আৰু স্বচ্ছভাৱে, যিটো ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনতো কৈছিলে, তেনেকুৱা ধৰণে যাতে ক'ব পাৰে। বাকী আপোনালোকে টেনশ্যন ল'বলগীয়া নাই। যিসকলে এতিয়াও প্ৰিপেৰেশ্যন কৰা নাই, এতিয়াও আপোনালোকৰ হাতত এটা হাই চান্স আছে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাটো। এক্সাম দেৰি হ'ব, 2026ত বিজ্ঞাপন নোলায়, তাৰ মানে আপোনালোকে এইটো নাভাবিব যে আমি
আমি আগৰ পৰা যি প্ৰিপাৰেশ্যন কৰি আছোঁ সেইটো বন্ধ কৰি দিওঁ, এতিয়াতো এক্সাম নহয়েই। তেনেকৈ যদি আপোনালোকৰ কোনোবাই তেনেকুৱা মাইণ্ডছেটত আছে সেইটো কিন্তু এটা ভুল মাইণ্ডছেট। আপোনালোকে অলৰেডি যিসকলে পঢ়ি আছে তেওঁলোকেতো কণ্টিনিউ কৰি থাকিব, যিসকলে পঢ়া নাই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে। আপোনালোকৰ হাতত আৰামছে আৰু 10 মাহ এবছৰ এটা আছে মানে এক্সাম হ'বৰ কাৰণে। গতিকে এইখিনি কথা ক'লোঁ, এটা মোৰ নিজৰ মতামতখিনি আপোনালোকৰ ওচৰত দিলোঁ, আৰু বাকী অফিচিয়েল যিখিনি কথা হ'ব সেইখিনি আমি আপকামিং ডেজত ভালদৰে গম পাম। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আমি আৰু কিছু কথা পাতিম এই 2 লাখ নিযুক্তিৰ ওপৰত। তেতিয়ালৈ আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে বা আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।